হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই চাগে? আমাৰো ভাল। আমি আজি অলপ ওলাই গৈছিলোঁ, সৰু দাদা, মই, মা আৰু বৌ, অকণমানি দুটা লগত লৈ। তাকে অলপ ভিডিঅ' কৰিছিলোঁ, তাকে অলপ আপোনালোকক দেখাবলৈ লৈছোঁ। দেখিছেনে অকণমানিটো আগত বহি গৈছে, আমাৰ ল'ৰাটো। সি আগত বহিবলৈ লাগে, তাক মাকৰ লগত বহিবলৈ লাগে, সেইটো কাৰণে দুয়ো আগত বহিছে আৰু আমি মা, মই, চিয়া ছোৱালীজনী পাছত বহিলোঁ। আৰু এয়া ওলাই গৈ গৈয়ে কিবা এটা খাওঁ লাগিলে, পাছবেলা সময় চাহ একাপো খাব মন যায়। সেইটো কাৰণে ভাবিলোঁ চাইডৰে সৰু ৰেষ্টুৰেণ্ট এখন দেখিলোঁ, তাতে আমি গৈ সোমালোঁ। ৰেষ্টুৰেণ্টখন ধুনীয়াই দেখিবলৈ, তাকে সোমাই চাওঁ বুলি সোমালোঁ। তাত গৈ এয়া খাবলৈ অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰাৰ পাছত ৰখি আমনি লাগিছে। আমাৰ এই ল'ৰাটো দেখিছেনে, আমনি লাগিছে তাৰ, শুই উঠিছে, তাৰ বৰ লাগিছে, তাৰ মন বেয়া। আৰু এইগৰাকী দেখিছেনে, আমাৰ ছোৱালীজনীয়ে প্লেট ঘূৰাই ঘূৰি ফুৰিছে। এয়া খাবলৈ ৰৈ আছে, কেতিয়া হ'ব কৈ প্লেটকে ঘূৰাই লৈ ফুৰিছে। আৰু এই ল'ৰাটো আবার টোপনি নোহোৱাৰ কাৰণে তাৰ মনটো অলপ বেয়া। এয়া বহি আছে দেখিছেনে, আমন জিমনকৈ। আৰু এয়া অলপ দেৰি ৰখি আমনি লগাত চাহ একাপকে বিচাৰিলে, চাহ ঘুগুনি খালোঁ, চাহ ঘুগুনি পকৰি। সৰু ৰেষ্টুৰেণ্টখন বৰ এটা ঠিক হোৱা নাই বনোৱা, হ'লেও আৰু খালোঁ আৰু ওলাই গ'লোঁ। ওচৰত তেনেকুৱা ৰেষ্টুৰেণ্টো নাছিলে ভাল। সোমালোঁ, এয়া চাওমিন খালোঁ। চাওমিনটো ঠিকেই বনালে বাৰু, ভালেই লাগিলে খাই। খালি বাকী ঘুগুনি আৰু পকৰিটোহে ইমান টেষ্ট নহ'ল খাবলৈ। আৰু এয়া দেখিছেনে, আমাৰ ছোৱালীজনীয়ে কিমান যে একদম ফূৰ্তিত খাইছে। এয়া আমাৰ ল'ৰাটোৱেও খাইছে। এয়া ইহঁতৰ চাওমিন বুলি ক'লে ইহঁতে একদম ক'ব নোৱাৰা হৈ যায়। চাওমিন খাই খুব ভাল পায়, সেইটো কাৰণে চাওমিন দেখিলে একদম কেতিয়া হ'বকৈ আমনি কৰি আছে। আৰু যেতিয়ালৈকে আহি পোৱা নাই, সিহঁতৰ মানে কি নাচাব, খাবলৈ যেন সিহঁতি একদম কোনোদিনে পোৱাই নাই, তেনেকুৱাকৈ খাইছে। দেখিছেনে বাৰু, আমাৰ ল'ৰাটো দেখিছেনে কেনেকৈ খাইছে, এডালকৈ খাইছে। এয়া দেখিছেনে, কাকো নিদিয়ে, গোটেইখিনি বোলে অকলেই খাব। এয়া আমাৰ এগৰাকীও, আমাৰ চিয়াই দেখিছে ইমান ধুনীয়াকৈ খাইছে। আৰু আমি এয়া গৈ থাকোঁতে ফটো শ্বুট কৰিছিলোঁ, মা, মই, আমাৰ এয়া চিয়া আৰু এয়া মই। ভাবিলোঁ গৈ আছোঁ, ফটোকে অলপ মাৰোঁ গাড়ীতে, সেই বুলি ভাবি ফটো কেইকপিমান মাৰিলোঁ। তাকে আপোনালোকক কি কৈছে, গৈ থাকোঁতে দেখিছেনে বৰটোকোলাটো, এইটো গৈ থাকোঁতে দেখিলোঁ। আৰু এয়া সৰু বৌয়ে মই অলপ গাড়ীখন ৰখাই বোলো ফটো কপি মাৰি লওঁ। সৰু দাদা ৰখাই দিলে গাড়ীখন, আমি বৌয়ে মই বহুত ফটো মাৰিলোঁ। সেয়া কেনেকুৱা লাগিছে বাৰু ফটোকেইখন জনাবচোন। এয়া দেখিছেনে, ৰেষ্টুৰেণ্টখনৰ মুখত ইমান ধুনীয়া হোৱা নাই ফটো কপি, হ'লেও আৰু মাৰিলোঁ। আৰু এয়া ঘুগুনি পকৰি, সেয়া মই চিয়া মানুহ, মই ফটো কেনেকুৱা লাগিছে জনাব।